চবে মানে ধুতি পাঞ্জাবী পিন্ধি আহিছে আজি দেই আজি ক'ৰবাত গৈছোঁ আমি মানে এইটো চাওক বাবু চাই থাকক ন ফটো পোষ্ট ধুতি পাঞ্জাবী পিন্ধিলে পোষ্ট চব খালি পোষ্টহে লাগে সিহঁতক হাফ পেণ্ট পিন্ধি আহিছে সি ধুতি পিন্ধিব নাজানে বোলে হাফ পেণ্ট পিন্ধি খন ল'ব আহিছে সি আৰু বিশাল লগা ধুতি পিন্ধাই দি আছে লক্ষ্য পিন্ধি সি ধুতি পিন্ধিব নাজানে হাফ পেণ্ট পিন্ধি আহিছিলে চ' তাক ধুতিটো পিন্ধাই দি আমি যাম শৰণ ল'বলৈ আজি মানে হৈ গ'ল আমাৰ শৰণ ল'মতো বহুত নিয়মত থাকিব লাগিব মদ বি ভাং চিখ একো খাব নাপায় এইকেইটাই খতম মানে এইকেইটা বুলি কৈছো বুজি পাইছে নহয় হয় কিবা এটা কৈ দিয়ক কি হ'ব মানে আজি বা তোমালোকে খালে চব ধ্বংস হৈ যাব তোমালোকৰ কৈ দিছো মানে দেই একো খাব নাপায় আমাৰ ব্লগাৰ দেখিছেতো কেমেৰা আৰু এজন ভকত আছে মানে এইফালে আছে ভকতজনে আলে অহা নাই মানে এইজন ভকতজন চাই তাত আছে মানে গোটেই কেইজন হৰি ভকত হ'ব দেই গোটেই কেইজন তাৰ লগত কোন ভকত হয় নাজানো না বাপ দেখিলে মানে বাপ বুলি ক'ব লাগিব কৃষ্ণ মানে সেনেকেই আৰু দেই জীৱনটো মানে আমাৰ A few moments later তো আমি আহি গ'লো এতিয়া শৰণ ল'ব যাম গৈ আছোঁ মানে গাঁৱৰে আছে ককা এজন গুৰু শৰণ দিব গৈ দেখুৱাইছোঁ 6.5 hours later তো আমি আহি পাই গ'লো সেয়া আইতাজনীয়ে সজাই আছে যি বস্তু লাগে শৰণত এজন আমাৰ ককাজন গুৰুজন এজন গুৰু থাকে আমি ল'মে বস্তু জতাই দি আছোঁ যি অৰিহণা লাগে A few moments later শৰণ লৈ হৈ গ'ল আমাৰ এতিয়া বহি আছোঁ এতিয়া আৰু এতিয়া ইহঁতৰ পাল ৰাকেশ আছে কাৰিক দা আছে ইয়াত শৰণ দিব ইয়াত কাৰিক দা আৰু এয়া বিশাল ইহঁতৰ পাল গাইজ অলপ আগত কি কৈছিলে মই কি কৈছিলোঁ মানে চিখ বি মদ ভাগ এই চাওক মুখ খুলিলে এটা নাই খাইছে নেকি নাই খোৱা বোলে দেই চব মানে খাইছোঁ মই খাব পাৰে না ভকত হ'লে নিয়ম চাব হে ৰাম কল্যাণ কৰক কৃষ্ণ বেলেগ নহ'ব এইবিলাক মানে নিয়ম আমি জাৰি ৰাখিব লাগিব সেইটোৱে শৰণ লোৱা মেইন কথা আজি মানে আমি এই খোৱা চাওঁ গোটেই খোৱা ভকত এইফালে চাওঁ একে উধৱা মূৰলৈ গোটেই খোৱা মানে আজি শৰণ লোৱা আছে হৰি ভকত মানে খোৱা গোটেই খোৱা দেই এতিয়া দেখিলে মানে কৃষ্ণ কৃষ্ণ ক'ব লাগিব কাৰিক দা চবতকৈ ডাঙৰ মানে আমাৰ ভিতৰত সেইটো বিশাল আছে জগদীশ আছে ৰাকেশ আছে চুনা দা আছে সঞ্জয় আছে টিকু আৰু মই ইয়াত আজি আমাক শৰণ দিছে মানে ইউটিউবত দি দিম আজি এইজন আমাৰ গুৰুজন মানে এইজন আমাৰ গুৰুজন ইয়াত আমাৰ কাৰণে আজি খাদ্য বনাই আছে খাই বৈ যাব দিব মানে ইয়াত ৰাইজে চাওক মানে শৰণ লৈ অহাৰ পিছত গোটেইবোৰ শৰণ লৈ হৈ গ'ল এতিয়া শৰণ লৈ খাবলৈ দিব মানে আছে খন চন লৈ আহিলোঁ ঘৰ পালোহি এতিয়া তো বাই বাই আজিলৈ ভিডিঅ' ভাল লাগে লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব